হেল্ল' গাইজ, আপোনালোকক স্বাগতম জনালোঁ মোৰ আন এটা নতুন ব্লগ ভিডিঅ'লৈ। আজি মই আমাৰ বাৰীৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু আজি মই আপোনালোকক এবিধ ডেঞ্জাৰ গছ দেখাম। সেইবিধ গছৰ পাত যদি আপোনাৰ দেহৰ কোনোবা এঠাইত লাগে তেতিয়াহ'লে আপোনালোকে শান্তিত থাকিব নোৱাৰিব গাইজ। তো ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক, তেতিয়াহে আপুনি গম পাব গাইজ সেইবিধ গছৰ নাম কি। তো ভিডিঅ'টো এতিয়া মই আৰম্ভ কৰোঁ। চাওক গাইজ, মই এতিয়া আমাৰ বাৰীত আছোঁ আৰু এতিয়া মই আপোনালোকক সেই গাছপাত দেখাম। তো এয়া চাওক আমাৰ বাৰী গেছ চব এয়া। তো ইয়াতে আছে গেছ এপাত গাছ। তো সেই পাত গাছ যদি আপোনালোকৰ দেহৰ কোনোবা এঠাইত লাগে তেতিয়াহ'লে আপোনালোকে শান্তিত থাকিব নোৱাৰিব, আপোনালোকৰ গাটো ঢাকি যাব গাইজ। তো সেইবিধ গাছ হ'লে এইবিধ গাছ আপোনালোকে কোনে কোনে চিনি পায়, এইবিধ গাছ আপোনালোকে কোনে কোনে চিনি পায় এবাৰ কমেণ্ট কৰি দিব গাইজ। এইবিধ গাছ তো আপোনালোকে এইবিধ গাছ কোনে কোনে চিনি পায় ক'ব। আৰু এইবিধ গাছৰ নাম হ'ল গাইজ চৰত। যদি এইবিধ গাছৰ পাত যদি আপোনালোকৰ হাতত লাগে তেতিয়াহ'লে আপোনালোকে শান্তিত থাকিব নোৱাৰিব, আপোনালোকৰ হাত ভৰিত যদি আপোনালোকক লাগে আপোনালোকে ঢাকি যাব। তো আপোনালোকে যিমান পাৰে এইবিধ গাছৰ পৰা আপোনালোকে সদায় দূৰত থাকিব। তো আমাৰ বাৰীতো শুদ্ধ এনেহেন গাছ আছে, তো সেইকাৰণে মই হাফ পেণ্ট মাৰি আহিছোঁ। সেইকাৰণে সাৱধানে খোজকাঢ়িব লগা হৈছে গাইজ ইয়াতে এইবিধ গাছৰ কাৰণে। যদি আপোনালোকক মোৰ এই ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু এটা ধুনীয়াকৈ কমেণ্ট কৰি দিব। তো আৰু এদিন মই আপোনালোকৰ লগত লগ পাইছোঁ এটা নতুন ভ্লগৰ সৈতে। তো আজিলৈকে জয় আই অসম, জয় জুবিন দা, ধন্যবাদ।